हेलो फ्रेंड्स की खबर सकलोरे আজি मैं ওলাইছো फिल्म চাবৰ কাৰণে মই ৰাঘৱ চাবলৈ গৈ আছো এয়া জাস্ট নামি আহিলো ঘৰৰ পৰা আৰু এতিয়া গৈ আছো আমি গৈ আছো পল্টন বজাৰত থকা গোল্ডলৈ আৰু এই দেখিছে নহয় ট্ৰেফিকত পৰি গলো এয়া फ्रेंड्स আমি আহি পাই আমি গৈ আছো এতিয়া টিকেট কাউণ্টাৰলৈকে আমি বুক মাই শো কৰিছো গতিকে আমাৰ ইমান ভেজাল নাই টিকেট কাটি থকা সো আমি দেখাই কেনে গুছি গৈছো ঘুমাই সো फ्रेंड्स আমি আহি বহিলো আমাৰ সিটত এতিয়া অলপমান দেৰিকে স্টাৰ্ট হ'ব আৰু ৰাঘৱ ঠিক আছে फ्रेंड्स মই এটা ফিল্মখন চাই লও আৰু মই আপোনালোকক ঘৰত গৈ ৰিভিউটো দি দিম সো फ्रेंड्स আমি ফিল্ম চাই ওলাই এতিয়া এটা অৰ্ডাৰ দিছো চিকেন ৰোল অৰ্ডাৰটো অহালৈকে অলপ ৱেট কৰি আছো আহি পালো ঘৰত ভালে লাগিল ফিল্মখন আপোনালোক সকলোৱে চাব ফিল্মখন বহুত বেছি ভাল আছিল এটো এয়া আমাৰ অসমীয়া সিনেমা হয় অসমীয়া সিনেমাবোৰক আমি সকলোৱে বহুত ভালকে আদৰি ল'ব লাগে গতিকে মই ইটোৱে বিচাৰো যে সকলোৱে সিনেমাখন চাব গাইস তেতিয়া হলে মই এতিয়া আহিছো আৰু নেক্সট ব্লগত লগ পাইছো বাই বাই গাইস লাভ ইউ